গিয়াছুদ্দিন আহমেদ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত ৰাজ্য দলৰ এগৰাকী নেতা আজিজুৰ ৰহমান তেখেত ৰাজ্য দলৰ সাধাৰণ সম্পাদক আৰু তেখেতে ফেচবুকৰ জৰিয়তে সামাজিক মাধ্যমত তেখেতে এটি পোষ্ট তেখেতে লিপিবদ্ধ কৰিছিলে আৰু সেই পোষ্টটিত তেখেতে কেইবাটাও তেখেতে গুৰুত্বপূৰ্ণ দিশ উপস্থাপন কৰিছে প্ৰথম বিষয়টো হৈছে যে তেখেতে উপস্থাপন কৰা পোষ্টটিত তেখেতে লিপিবদ্ধ কৰিছে যে আমি ডাঙৰ দল আমি শক্তিশালী বাকীবোৰৰ গণভিত্তি নাই এইবোৰৰ মনোভাৱৰ বাবে সমগ্ৰ দেশতে বিজেপি চৰকাৰ সৰু বৰ সকলোকে মৰ্যাদা আৰু সন্মান দিব নাজানিলে বন্ধুত্ব বা মিত্ৰতা কেনেকৈ সম্ভৱ আজিজুৰ ৰহমান ডাঙৰীয়াই তেখেতে এই পোষ্টটি তেখেতে লিপিবদ্ধ কৰাৰ মূল কাৰণ কি বা তেখেতে কাক উদ্দেশ্যৰ এই পোষ্টটি তেখেতে প্ৰেৰণ কৰিছিলে সেই সকলোবোৰ দিশ আমি জানিবৰ কাৰণে আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আজিজুৰ ৰহমান ডাঙৰীয়াৰ সৈতে ইতিমধ্যে আমাৰ সৈতে সংযুক্ত হৈছে ৰাজ্য দলৰ নেতা আজিজুৰ ৰহমান ডাঙৰীয়া আমি তেখেতৰ সৈতে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে তেখেতৰ ফোনযোগে আমি তেখেতৰ সৈতে কথা পাতিবলৈ প্ৰয়াস কৰিছোঁ ৰহমান ডাঙৰীয়া আপোনাক স্বাগতম আমাৰ অনুষ্ঠানলৈ ৰহমান ডাঙৰীয়া আপুনি ফেচবুকৰ জৰিয়তে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ আপুনি দিশ আপুনি লিপিবদ্ধ কৰিছে আপুনি তাত উল্লেখ কৰিছিলে যে আমি ডাঙৰ দল আমাৰ কিছু গণভিত্তি নথকা দল এই ধৰণে কিছু আপুনি কথা উল্লেখ কৰিছিলে এয়া কাক উদ্দেশ্যৰ এই কথাখিনি আপুনি লিপিবদ্ধ কৰিলে বা কাক আপোনালোকে লক্ষ্য কৰি এই কথা গোটেই সমগ্ৰ দিশটো আপুনি উল্লেখ কৰিলে ৰাজনৈতিকভাৱে আমি বিজেপি বিৰোধী দলসমূহ একত্ৰিত হ'বৰ বাবে আমাৰ চেষ্টা অব্যাহত আছে আপোনালোকে দেখিছে যে নাগৰিক সমাজৰ ফালৰ পৰা এটা উদ্যোগ গ্ৰহণ কৰা হৈছে নাগৰিক সমাজে চেষ্টা কৰি আছে যে যিমানখিনি বিজেপি বিৰোধী দল আছে প্ৰত্যেকটো দলেই এৰাধৰাৰ মাধ্যমত মিলামিলি হ'ব লাগে আৰু 2026 চনত বিজেপিৰ যি স্বৈৰতান্ত্ৰিকতা বা বিজেপিৰ যি উগ্ৰ সাম্প্ৰদায়িকতাবাদ বা তেখেতসকলৰ যি মানে পুঁজিপতিসকলক যি পেট্ৰনাইজিং কৰি আছে এই শাসনক ওপৰাব লাগে তাৰ নিমিত্তে সকলোখিনি দলকে একত্ৰিত কৰিবৰ কাৰণে নাগৰিক সমাজে এটা উদ্যোগ গ্ৰহণ কৰিছে আৰু আমি আমাৰ ৰাজ্যৰ দলও আমি পূৰ্বৰ পৰা বিচাৰি আছো যে বিজেপিক ওপৰাবলৈ হ'লে আমি প্ৰত্যেকটো দলে একত্ৰিত হ'ব লাগিব একেলগে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব এলায়েন্সত আহিব লাগিব গতিকে এতিয়া আমি যদি সকলোৱে যদি এৰা ধৰাৰ মনোভাৱ নলওঁ তেতিয়ালৈকে কোনো পক্ষেই মিলামিলি হোৱাটো সম্ভৱ নহয় যাৰ কাৰণে আমি কৈছো যে কোনোবাই যদি ভাবে কোনোবা দলে যদি ভাবে যে আমি কোনোবা দলে যদি ভাবে যে আমাৰ দলটো শক্তিশালী আমাৰ দলটো ডাঙৰ দল আমাৰ গণভিত্তি বেছি আছে বাকীসকলৰ গণভিত্তি নাই এনেকুৱা ধৰণৰ মনোভাৱ যদি কোনোবাই লয় তেতিয়াহ'লে এলায়েন্সটো নহ'ব গৈ পিনে গতিকে আমি সকলোকে উদ্দেশ্য কৰি কৈছো আমাক যে সকলোৱে এৰাধৰা মনোভাৱ ল'ব লাগিব সকলোকে সমান মৰ্যাদা দিয়া এটা মনোভাৱ ল'ব লাগিব ৰহমান ডাঙৰীয়া আপুনি চাক উদ্দেশ্যৰ এই কথাখিনি ক'লে যিটো দলক উদ্দেশ্য কৰি কথাখিনি ক'লে সেই দলটো যিটো আপোনালোকৰ বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰিছিলে সেই দলটো বিগ ব্ৰাদাৰ ভূমিকা গ্ৰহণ কৰা দলটোৱে আছিলে কংগ্ৰেছ হয়তো আপুনি সেই উদ্দেশ্যৰ কথাখিনি উল্লেখ কৰিছিলে না আপুনি ভাবি আছে তেনেকে কিন্তু আমি কথাখিনি সকলোকে কৈছো আমি যিমানখিনি দলৰ লগত কথা পাতি আছো আমি প্ৰত্যেক দলৰ কথাই কৈ আছো যে আমি ৰাজ্যৰ দল আমি যদি ভাবো যে আমি ডাঙৰ দল আমাৰ গণভিত্তি বেছি আছে আমি বিগ ব্ৰাদাৰ হ'ব লাগে এনেকুৱা মনোভাৱ হ'ব নালাগে গতিকে আমি কোনো বিশেষ পাৰ্টিকুলাৰ কোনো দলক উদ্দেশ্য কৰি কথা কোৱা এইটো নহয় আমি বাকী সকলোকে মৰ্যাদা দিব লাগিব সন্মান দিব লাগিব আৰু এই মনোভাৱটো আমাৰ সকলোৰে থাকিব লাগিব তেতিয়াহে এলায়েন্স হোৱা সম্ভৱ কাৰণ প্ৰত্যেকটো দলৰে আদৰ্শ প্ৰত্যেকটো দলৰ নীতি বেলেগ কিন্তু আমি আদৰ্শ বেলেগ হ'লেও আমি বিজেপিক প্ৰাভূত কৰাৰ স্বাৰ্থত আমি একত্ৰিত হ'বৰ কাৰণে গৈ আছো গতিকে যদি এতিয়া আমি ৰাজ্যৰ দলে আন দলক সন্মান নকৰো আন দলে আমাক ৰাজ্যৰ দলে সন্মান নকৰে আমি যদি আন দলক মৰ্যাদা নিদিওঁ আন দলৰ নেতৃত্বই যদি আমাক মৰ্যাদা নিদিয়ে তেতিয়াহ'লে কেনেকৈ এলায়েন্সটো সম্ভৱ হ'ব মিলা প্ৰীতিটো সম্ভৱ হ'ব গতিকে বন্ধুত্ব কৰিবলৈ হ'লে বা মিত্ৰতা কৰিবলৈ হ'লে প্ৰত্যেক দলক আমি সন্মান কৰিব লাগিব মৰ্যাদা দিব লাগিব আমাৰ কোৱাৰ উদ্দেশ্য হৈছে সেইটো গতিকে যদি আমি মৰ্যাদা নিদিওঁ বা সন্মান নকৰো তেতিয়াহ'লে আমাৰ লগত কোন দলে আমাৰ লগত মানে কি মিত্ৰতা কৰিব বা বন্ধুত্ব কৰিব হয় আৰু ৰহমান ডাঙৰীয়া এতিয়া আপোনালোকৰ মিত্ৰতাৰ বাবে আপোনালোকৰ পৰৱৰ্তী আপোনালোকৰ পদক্ষেপ কি হ'ব
অৰ্থাৎ নাগৰিক সমাজে উদ্যোগ গ্ৰহণ কৰিছে, নাগৰিক সমাজে প্ৰত্যেকটো দলৰ লগতে কথা পাতি আছে। গতিকে আমি আশা কৰোঁ যে নাগৰিক সমাজে পৰৱৰ্তী দিনত খুব কম দিনৰ ভিতৰতে আকৌ প্ৰত্যেকটো দলক লগত লৈ বহিলে আলোচনা আগবাঢ়িব। গতিকে নাগৰিক সমাজৰ ওপৰত আমাৰ বিশ্বাসৰ আস্থা আছে। ডক্টৰ হীৰেণ গোহাঁই বা হৰেকৃষ্ণ ডেকা ডাঙৰীয়া বা আব্দুল মান্নান ডাঙৰীয়া, শান্তনু বৰঠাকুৰ ডাঙৰীয়া, পৰেশ মালাকাৰ ডাঙৰীয়া, আমাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়া, এখেতসকলে যি উদ্যোগ গ্ৰহণ কৰিব আমি সেই উদ্যোগত আমি অংশগ্ৰহণ কৰিম বা আমি সহযোগিতা কৰিম। নিশ্চয়। ৰহমান ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে পুনৰ আমি সংযুক্ত হ'ম। ধন্যবাদ। এয়া হৈছিলে ৰাজ্য দলৰ এগৰাকী নেতা, ৰাজ্য দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান ডাঙৰীয়া। তেখেতৰ সৈতে আমাৰ পোনপটীয়া সম্প্ৰচাৰত তেখেতে অংশগ্ৰহণ কৰিলে। তেখেতৰ সামাজিক মাধ্যমত যিখিনি তেখেতে বিষয় উপস্থাপন কৰিছিলে সেয়া তেখেতে স্পষ্টীকৰণ দিলে। পৰৱৰ্তী পৰ্যায়ত পুনৰ পলিটিকেল বাৰ্তাৰ দৰ্শকসকলৰ সৈতে আমি এই সম্পৰ্কে বিস্তৃত তথ্য দিয়াৰ বাবে প্ৰয়াস কৰিম। ধন্যবাদ।